बाक्सानि कालपानि बाजार अन्थाइबारि नरसिंबारि गामिनि शैलेन्द्र बसुमतारिया बाइक फाननानै मासे गराय बायदों। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय गोबर्धना कालपानि बाजारनि साखाथियाव थानाय अन्थाइबारि नरसिंबारि गामिनि शैलेन्द्र बसुमतारि बिथाङा गावनि बाइकखौ फाननानै मासे गराय बायनानै लादों। बिथाङा उन्दैनिफ्रायनो सिमां दंमोन सानसेब्लाबो गरायाव गाखोथारगोन होननानै। डिजेल पेट्रलनि बेसेना बारायखानायखाय बाइकजों सोलिनो गोब्राब मोननानै बिथाङा बाइकखौ फाननानै गराय बायनानै लादों। बिथाङा गराय बायनानै गोबां खामानियाव बाहायनो हादों आरो खाथि खाला जायगाफोराव हान्थिनायावबो गोबां मदद मोनदों। शैलेन्द्र बसुमतारि बिथाङा गरायखौ 15,000 राङाव आनन्द बाजारनिफ्राय बायनानै लाबोदों आरो बिथाङा गरायनि मुंखौ बिक्रम सिंह दोनदों होननानै फोरमायदों। बरपेटा रडनिफ्राय अजय बसुमतारिनि खौरां। মই যে ঘোঁৰা লৈছোঁ জীৱনত মোৰ জন্মৰ পৰা এনেকৈ মানে মনত আশা আছিল যে জীৱনত মই ঘোঁৰাত উঠিম। এনে মই ঘোঁৰা বহুত বিচাৰ কৰি আছিলোঁ, কিন্তু মই ঘোঁৰা বিচাৰ কৰি পোৱা নাছিলোঁ। পাইছোঁ যদিও কেতিয়াবা মোৰ মনেদি ঘোঁৰাৰ কালাৰেদি মই পচন্দ নপোৱাৰ কাৰণে ঘোঁৰাটো লোৱা হোৱা নাছিলোঁ। তাৰপিছত মই এদিন আমাৰ বাক্সা জিলা হয়, মই আনন্দ বাজাৰ বুলি এটা আমাৰ ডাঙৰ মাৰ্কেট বা বজাৰ এখন আছে। সেইদিন মই ইয়াতে যোৱাতে এই ঘোঁৰাটো মই বজাৰত পাইছোঁ। পাই মই 15,000 টকাত ঘোঁৰাটো মই কিনি অনা হ'ল। আজি মোৰ ঘৰত ঘোঁৰা 4 মাহৰ অলপ ওপৰত হৈ গ'ল আৰু ঘোঁৰাটো মই জীৱনত মই থকা স্বত্বেও মই ঘোঁৰাটো মোৰ ঘৰত ৰাখিম বুলি মই চিন্তা কৰি আছোঁ। মূল কাৰণটো হ'ল পেট্ৰলটো বৰ্তমান দামটো বাঢ়ি আছে, 120 টকা হৈ গ'ল। ঘোঁৰাটো হ'ল প্ৰথমত মোৰ মানে আশাটো পূৰণ কৰাৰ কাৰণে এইটো 1 নম্বৰ। 2 নম্বৰত হ'ল মই বাইক বৰ্তমান কণ্ট্ৰল কৰিব নোৱাৰোঁ মানে তেল মই প্ৰডাকশ্যন কৰিব নোৱাৰোঁ। ইয়াৰ কাৰণে ঘোঁৰাটো লোৱা হ'ল। ঘোঁৰাত মোৰ খৰচটো কম বৰ্তমান আৰু ঘোঁৰাৰ লগত য'তে ত'তে যাওঁতে মোৰ কাৰণে বিৰাট ভাল। আৰু মোৰ কামত কেতিয়াবা পথাৰৰ পৰা খেতি বাতি উঠাই আনাতে বহুত মানে সহযোগ বা আগবাঢ়ি আছে বুলি মই মই ক'ব পাৰিম। এনে ঘোঁৰাটো লৈ মানে ঘৰৰ ওচৰে পাঁজৰে মানে আমাৰ চব বজাৰ আছে, কেতিয়াবা ইয়াত যাওঁ। কেতিয়াবা এনে আমাৰ এই বেকী নদী আছে, বেকী নদী সিপাৰলৈকে মই গ'লোঁ পশ্চিমে। তাৰপিছত এনে পূবে মচলপুৰ ওচৰলৈকে গৈছোঁ, এই বাগপাৰালৈকে গৈছোঁ। মোৰ কুৰ্মা আছে, কুৰ্মা তাতে যাওঁতে মই লৈ গৈছোঁ। দৌৰাই গৈছোঁ, বেছিকৈ জোৰকৈ দৌৰাই যোৱা নাই। বেছি জোৰ দৌৰাই গ'লে মানে গাটো অলপ মানে বেদনা কৰে। এনেকৈ আৰু বাইকৰ সমান দৌৰাব পাৰে, কিন্তু অলপ দেহাটো কষ্ট পায় আৰু কি। ইয়াৰ কাৰণে মই নৰ্মেলত কেতিয়াবা দৌৰাই যাওঁ। বিক্ৰম সিং বুলি মই ঘৰৰ নামটো ৰখা হৈছে। এতিয়া মই মাতিলে আহে, মই এৰি থৈ দিওঁ সময়ত 4টা বা 5টা বজাত। যদি এটা হুইচেল মাৰি দিওঁ, এইখিনি মই ট্ৰেইনিং কৰি আছোঁ। খাৱাটো বৰ্তমান এনে ঘাঁহ খায়, এনে দানা মই কিনি আনো সময়ত, কেতিয়াবা এৰি থৈ দিওঁ। বুট দিওঁ, মই মল দিওঁ, এনেকৈ বৰ্তমান চলি আছে। খাৱাত কোনো টেনশ্যন নাই।